हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ ভালে চাগে সকলোৰে মোৰো ভালে ভাল মানে গা বেয়া আছিল এতিয়া অকমান ভাল পাইছো আৰু সেইকাৰণে ভাবিলো আজি ব্লগটো আৰম্ভ কৰো আজি দিনটো মই কি কৰো আপোনালোকক অকমান দেখুৱাম বুলি ভাবিছো আৰু কৰিবলগীয়াটো একো বৰ্তমান নাইয়ে বাৰু একো হলেও মই আজি ভাবিছো এটা মালপোৱা ৰেচিপি আপোনালোকক বনাই দেখাম বুলি ভাবিছো খুবেই হেলদি হয় আৰু এনেকে আপোনালোকে বনাই খাই নাজানো কিন্তু মই প্ৰায় বনাই খাওঁ এনেকৈ কেনেকুৱা লাগে আপোনালোকে জনাবচোন বাৰু আজি মই ৰেচিপিটো বনাও আপোনালোকক দেখাম এনেকে আপোনালোকে বনাই খায়নে বাৰু জনাবচোন তেনেহলে বলক মই কিনো ৰেচিপি বনাও আজি চাওঁ আৰু আপোনালোককো দেখুৱাও ময়ো নিজে আজি বনাই খাওঁ বহুত দিন মই এনেকৈ বনাই খোৱা নাই আজি বতৰটো অকমান ডাৱৰীয়া ঠিক আছে তেনেহলে हेलो फ्रेंड्स দেখিছেনে এয়া বতৰটো আজি বহুত ডাৱৰীয়া হৈ আছে নৰসিংহ পাত অলপ লৈ আনিলো এয়া নৰসিংহ পাত অলপ আনিলো এয়া আটা 2 কাপ লৈছো তাৰ পিছত গাজি মগু আৰু চানা মই এনেকে তিয়াই ৰাখো খাও স্বাস্থ্যৰ পক্ষেও ভাল এনেকে খাব লাগে তাৰ পিছত এয়া নৰসিংহ পাত লৈছো দুটা পিয়াজ কাটি লৈছো তাৰ পিছত আলু এটা মই ৰুকি লম আলুটো তেতিয়া ভাল হয় খাবলৈ গুটিখিনি তাৰ পিছত মিক্স কৰি মই দি দিম এয়া মই ৰুকনিত মাৰি লৈছো আলুটো সৰুকৈ কুটিও দিব পাৰে আপোনালোকে নিজৰ ইচ্ছা এনেকৈ দিলে সোনকালে সিজে আৰু খাবলৈ টেষ্টি হয় আৰু এনেকৈ গাজি মগু আৰু চানা যদি দি দিয়ে মালপোৱাত খাবলৈ খুবেই ভাল হয় আৰু হেলদিও হয় বস্তুটো সৰু ল'ৰা-ছোৱালী বিলাকে যেহেতু এনেকৈ নাখায় গাজি মগুৰ চানা কেঁচাকৈ বেয়া পায় কিন্তু এনেকৈ মালপোৱা কৰি যদি বনাই দিয়ে খাবলৈ ভাল পায় সিহঁতে টিফিনতো দিব পাৰে এয়া মই হালধি দিছো অলপ বেকিং পাউডাৰ দিছো এচামুচ নহয় আৰু আধা চামুচ মান হ'ব তাৰ পিছত গাজি মগুখিনি দি দিছো এইখিনি ধুনীয়াকৈ দি পিনে মই এতিয়া মিক্স কৰিম আলুখিনি দি দিছো তাৰ পিছত নৰসিংহ পাতখিনি দি দিছো নৰসিংহ পাতটো আমি খাব লাগে ভাল খালে এয়া কুটি থোৱা পিয়াজখিনি দি দিছো তাৰ পিছত দুটা কেঁচা জলকীয়া মই ইয়াতে নিমখখিনিও দি দিছিলো আপোনালোকক দেখাবলৈ থাকি গ'ল এতিয়া এইখিনি মই পানী দি গুটিখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম ধুনীয়াকৈ সানি ল'ব এতিয়া ইয়াত পানী দিম পানী অকমান সৰহকৈ দিব লাগিব বৰ বেছি শুকান হৈ থাকিব নালাগে অকমান ঢিলা কৰি পেষ্টটো বনাব লাগিব গোটেইখিনি মিক্স কৰি ল'ব ধুনীয়াকৈ এইখিনি গোটেইখিনি হৈ গৈছে অলৰেডি हेलो फ्रेंड्स এয়া মোৰ মালপোৱা ৰেডি হৈ গ'ল দেখচোন বহুতেই ধুনীয়া হৈছে দেখিবলৈ কালাৰটো আৰু খাবলৈও হেলদি হয় এনেকৈ গাজি মগু আৰু চানা দি খাব লাগে স্বাস্থ্যৰ পক্ষেও ভাল হয় ধুনীয়াকৈ সিজিছে
বাৰু কেনেকুৱা লাগিলে আপোনালোকৰ ৰেচিপিটো চাই জনাবচোন। যদি ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ। এয়া মই হাজবেণ্ডক চাহ দিলোঁ। ফ্ৰেণ্ডছ, মই আপোনালোকক আজি এই গামোচাৰ পৰা এখন মাস্ক ঘৰতে বেটাৰ কাৰণে বনাইছোঁ। এনেই আৰু মই বোলো অকণমান আপোনালোকক দেখুৱাই দিওঁ। গামোচা এখন লৈছোঁ, দুজাপকৈ পাৰি লৈছোঁ। তাৰপিছতে এখন মাস্ক লৈ পিনে তাতে মই মাস্কখনৰ জোখেৰে মানে জুখি লৈছোঁ। একদম চিম্পুল, মানে সহজতে যেনেকৈ বনাব পাৰি তেনেকৈ বনাইছোঁ। একো জোখ লোৱা নাই বাৰু, এনেই মাস্কখন ওপৰতে পাৰি জোখ এটা লৈ পিনে মাস্কখনৰ ওপৰত তেনেকৈ কাটি দিছোঁ। সহজভাৱে আপোনালোকেও এনেকৈ কৰি বনাব পাৰে। মই একদম নাজানো মাস্ক বনাবলৈ, সেইকাৰণে এনেকৈ বনাইছোঁ। নিজে আইডিয়া কৰি ল'লোঁ। মই বোলে এনেকৈ এখন জোখ লৈ পিনে বনাওঁচোন কেনেকুৱা হয়নো। বেটাৰ কাৰণে বনাব বিচাৰিলোঁ আৰু তেনেকৈ দুখন কাটি লৈ তেনেকৈ মই হাতেৰে চিলাই দিম। মেচিন নাই মোৰ ওচৰত, সেইকাৰণে হাতেৰে এনেকৈ চিলাই দিম। এইটো বেটা চাওকচোন, কিতাপ ক'ত পঢ়ে, বিচনাতে পঢ়ে, টেবুলত নপঢ়ে।